সৰস্বতী পূজা বুলি ভণ্টিজনী আহিলে তাইক বোলে মই মেকআপ কৰি দিব লাগে। আহকচোন চাওঁ, এয়া মোৰ মেকআপ প্ৰডাক্টছবোৰ। মেকআপ প্ৰডাক্টছবোৰ শেষেই হৈছে আৰু কিনিবলৈ আছেই মোৰ। তথাপি যিখিনি আছে সেইখিনি দিয়ে তাইক কৰি দিলোঁ মই। এয়া প্ৰথমতে ফাউণ্ডেশ্যন লগাইছোঁ। যিহেতু তাইৰ স্কিনটো অকণমান ডাৰ্ক হয়, সেইটো কাৰণে তাইৰ স্কিন টোনটো মিলাই পেলাই ফাউণ্ডেশ্যনটো লগাইছোঁ। কাৰণ মোৰ লগত তাইৰ স্কিন টোনটো নিমিলে যিহেতু, সেইকাৰণে তাইৰ স্কিন টোনটো দিছোঁ। অকণমান তাইৰ স্কিনতকৈ বেছি ব্ৰাইট হয় ফাউণ্ডেশ্যনটো, কিন্তু তথাপি কিবা কিবি কৰি মিলাই পেলাই তেনেকৈ ব্লেণ্ড কৰি পেলাই ধুনীয়াকৈ লগাই দিলোঁ। ব্লেণ্ডিং কৰাখিনি নেদেখালোঁ, কাৰণ নহ'লে বহুত টাইম লাগি যায়। পাউডাৰো দিলোঁ, তাৰপাছত ছেট কৰি দিলোঁ। তাৰপাছত মই আই শ্বেড'টো ব্ৰাউন কালাৰটো লৈছোঁ। ব্ৰাউন কালাৰটো যিহেতু দিনত বেছি অ'ভাৰ মেকআপ কৰিলে ভাল নেদেখি, সেইটো কাৰণে মই ব্ৰাউন শ্বেডটো লৈ পেলাই তাইক কৰি দিলোঁ। আঙুলি দিয়ে কৰিছোঁ, আঙুলি দি কৰিবলৈ ভাল হয়। আঙুলি দি কৰিলে মই বেছি ভালকৈ পাৰোঁ ব্ৰাছতকৈ। ব্ৰাছটো মোৰ ইমান সুবিধা নহয় তাৰপিছত আইলেছ কেইডাল তাইৰ কাৰ্ল কৰিবৰ কাৰণে মই আইলেছ কাৰ্লাৰডাল ল'লোঁ। লৈ পেলাই তাইক আইলেছ কেইডাল মই কাৰ্ল কৰি দিছোঁ। অলপ ৰিস্ক হয় এইটো, সেইকাৰণে বহুত সাৱধানে কৰিবলগীয়া হৈছে। যিহেতু তাই সৰু হয় আৰু দেখাত ডাঙৰ, তাই খালি শকত কাৰণে, এনেই তাই বহুত সৰু হয়। বহুত ভয়ে ভয়ে তাইক কৰিছোঁ মই এইটো বস্তু, বহুত ৰিস্ক হয়। এতিয়া মই আইলাইনাৰডাল লগালোঁ তাইক। উইং আইলাইনাৰ লগাম বুলি কৈছে। তাই কৈছে তুমি যে মই উইং আইলাইনাৰ লগাওঁ যে, সেইকাৰণে তাইও কৈছে যে বা মোকো তুমি উইং আইলাইনাৰে কৰি দিয়া। সেইকাৰণে মই তাইক উইং আইলাইনাৰে কৰি দিলোঁ। এটা ফালে হ'ল, এতিয়া আনটো ফালে লগাব চেষ্টা কৰি আছোঁ। এফালে লগালে ইফালে অকণ মিলাবলৈ টান হয়। তথাপি মই যিহেতু অভ্যাস কৰি থাকোঁ ডেইলি, প্ৰেক্টিছ কৰি থাকোঁ কাৰণে মোৰ কাৰণে ইমান হেৰি নহয়। তথাপি অলপ দিগদাৰ লাগে আৰু দুটা চকু মিলাবলৈ। তাৰপাছত মাস্কাৰাটো ল'লোঁ মই, মেইবেলিন নিউয়ৰ্কৰ বিৰাট ধুনীয়া এই মাস্কাৰাটো। সেই মাস্কাৰাটো দি তাইক আইলেছ কেইডাল যিহেতু মই কাৰ্ল কৰিছিলোঁ, কাৰ্ল কৰাৰ কাৰণে আৰু অকণমান ভাল হৈ গ'ল। সেইটো কাৰণে মই এতিয়া মাস্কাৰাটো দিবলৈ ভাল হৈছে কাৰ্ল কৰাৰ কাৰণে। লাষ্ট বাট নট দ্য লিষ্ট লিপষ্টিকটো লগালোঁ। তাই বোলে এইটো লিপষ্টিক লগাই, সেইকাৰণে মই তাইক এইটো লিপষ্টিকে লগাই দিলোঁ। প্ৰথমতে তাইক চাই লৈছোঁ এইটো দি ভাল লাগেনে নাই। তাৰপিছত ক'লোঁ অঁ ঠিক আছে হ'ব। এতিয়া মই তাইৰ চুলিখিনি ষ্ট্ৰেইটেন কৰি দিছোঁ। আগৰখিনি, তলৰ আৰু পিছৰখিনিও কৰিছোঁ, কিন্তু বেছি দীঘল হৈ যাব বুলি মই ভিডিঅ'টো দেখুওৱা নাই ইমান ডাঙৰকৈ, শ্বৰ্টকৈ কৰিছোঁ। আগৰখিনি আগতে কৰি দিছোঁ। আৰু এইবিলাক বস্তু অলপ ৰিস্ক হয়, সেইকাৰণে বহুত সাৱধানে কৰিছোঁ। যিহেতু হিট হয় ন, হিট হ'লে পুৰিও যাব পাৰে ন, কিন্তু বহুত চাই চিতি কৰিছোঁ মই সেইকাৰণে। আৰু এইটো হৈছে তাইৰ ফাইনেল লুক। কেনেকুৱা লাগিছে ক'ব। মোৰ কিন্তু খুবেই ভাল লাগিছে, মৰম লাগিছে। এইটো তাইৰ লাষ্ট এণ্ড ফাইনেল লুক। सजदे किए हैं लाखों दुआएं मांगी, पाया है मैंने फिर तुझे।